Jauhle jauhle fin gikhang tol lamani jabrabtai. Udalguri जिल्लानि भेरगाव टटलापारायाव गिख्रंथाव बासनि जाब्रबथाय। जाथायाव सा 7 सुबुंफोरनि गोब्राब जोखोम। दिनै फुंनि समाव उदालगुरि जिल्लानि डिमाकुसिनिफ्राय सालमा मुंनि बासआ दावबायारिफोरजों लोगोसे डिमाकुसि भेरगाव लामाजों फैबाय थानाय समावनो भेरगावनि टटलापारायाव बासआ सामलायथाय खोमानानै लामानिफ्राय गोथौ जाम्फैयाव गोग्लैहैयो। जायनि जाउनाव गासै सा 7 सुबुंफोरा गोब्राबै जोखोम जायो आरो गुबुन सासेनि थासारिया गोब्राब होननानै मिथिनो मोननाय जादों। दावबायारिफोरा अजद दैखांनाय बायदिब्ला बे जाब्रबथाया बास सालायगिरिनि थाखायनो सोमजिदों। मानोना बास सालायगिरिया मबाइल फन नायनानै फारसे आखाइजों गारि सालायनायनि थाखायनो बे जाथाया सोमजिदों होननानै दावबायारिफोरा अजद दैखांदों। जाब्रबथाय जानायनि उनावनो जाथायथिलियाव पुलिसा नुजाथि हैनानै जोखोम जानाय सुबुंफोरखौ देहा फाहामसालिसिम दैथायहरो। जाथायाव जोखोम जानाय सुबुंफोरखौ सिनायथिनो हायाखैब्लाबो बे जाथाय सोमजिनायनि उननिफ्राय बास सालायगिरिया खारखुमाना दङ। আমি আপোনাৰ 7টামান বজাত গম পাইছোঁ। আমাক কোনো ব্যক্তি অফিচাৰক ফোন কৰি জনাইছে যে এনেকৈ টটলাপাৰা শ্মশানৰ ওচৰত এখন বাছ এক্সিডেণ্ট হৈছে। কিমানটা ইনজিঅৰ হৈছে? সেইটো ইনজিঅৰটো এতিয়া শুনামতে আমি গাড়ীখনত 7জন পেচেঞ্জাৰ আছিলে। পেচেঞ্জাৰৰ এতিয়া একজন মানে হেভি ইনজিঅৰ হোৱা বুলি শুনিছোঁ, এখন বয়সীয়াল মানুহ। বাকী কেইজন অলপ সুস্থ থকা বুলি শুনি আছোঁ। ড্ৰাইভাৰ এতিয়ালৈকে আমি গম পোৱা হোৱা নাই। ড্ৰাইভাৰজন আমি পলাই যোৱা বুলি শুনিছোঁ। পাব্লিকৰ অভিযোগ উঠিছে যে এখনতে মোবাইল আৰু এখনতে গাড়ী চলিছে। সেইটো আচলতে গম নাপাওঁ, কিন্তু আমি এতিয়ালৈকে সেইখিনি বস্তু তদন্ত কৰি গম পোৱা নাই। পিছতে যদি তদন্ত কৰি আমি কি কৰিব পাৰোঁ, কেনেকৈ গাড়ী চলাইছিল, কি কৰিছিল, পেচেঞ্জাৰ সুধিলে গম পাই যাম আমি। গাড়ীখন ক'ৰ পৰা ক'লৈ গৈ আছিল সেইটো আমি গম পোৱা নাই এতিয়ালৈকে। গাড়ীখনটো ইয়াৰে বুলি শুনিছোঁ আমি, আমাৰ ডিমাকুচি। মই আচলতে দৰকাচুবা হয়, মই দৰকাচুবা ডিমাকুচি হয়। মই গুৱাহাটী যাম বুলি নাগাচুবাত উঠিছিলোঁ, এই চালমাৰা বাছখনত দেখিছে উঠিছিলোঁ। আহোঁতে মানে এতিয়া ৰাস্তাটো পূৰা খালী আছিল। সেই ড্ৰাইভাৰজনে যোনে চলাইছিল সেই মানে মোবাইলত এটা ছাইডত মোবাইল লৈ ফালে কথা পাতিছে না টিপি আছিল সেইটো গম নাপাওঁ। এটা ছাইডত মানে মোবাইল আছিল, তাৰপিছত এটা হাতেদি ষ্টেৰিংটো চলাই আছিল। এই সময়তে মানে কি এনেকুৱা চলালে এই পৰি গ'ল মানে। স্পীডত আছিল গাড়ীটো, অলপ 40-50 ইমানৰ স্পীড নাছিল, 40-50 স্পীডত আছিল। আৰু মই সেইটো গাড়ীত আছিলোঁ। মই মাজত বহাৰ কাৰণে অলপ কিবা বাচিলোঁ, দুখ পাইছিল। পেচেঞ্জাৰ 7জনমান আছিল, 2টামান চিৰিয়াছ হৈছে আৰু ময়ো দুখ পাইছোঁ। এই বুকুত দুখ পাইছোঁ অলপ, আৰু সেই ভৰিত দুখ পাইছোঁ আৰু কঁকালত দুখ পাইছোঁ। এতিয়া ডক্টৰত চিভিল হস্পিটেলত দেখালোঁ। এতিয়া CT স্কেন আৰু সেই এক্সৰে কৰিব দিছে মোক।